कासिया ही सुसुआना नसाले तुमी साबाना কি কৈছে আপুনি জিয়াৰে মকৰণী বনাইছে তাকে খাইছো মকৰণী মেকৰণী মেকৰণী কেনে হৈছে ক খাই কেনে লাগিছে না তাই বনাইছে ঠিকে আছে এইটো কুকিং মেকৰণী কুকিং सेफ बोले भाई চেফ চেফ নে চিফ सेफ है হা খা আৰু এইটো টিভিটো লগাই লৈছা মোবাইলটো লৈ আছা হেল্ল' নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভাবিছোঁ ঠাণ্ডা বতৰ চিকেন বনাম আৰু চিকেনটো চবেই বনাব জানে ন মই কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ চিকেন বনাওঁ বলক চাই থাকিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া চিকেন বনাব লৈছোঁ ইয়াত পিঁয়াজ আছে আলু ইয়াত আদা নহৰু জলকীয়া চব খুন্দি থোৱা আছে আৰু চিকেন এইবোৰ এতিয়া বনাই আছোঁ চাই থাকক কেৰাহী গৰম হৈ গৈছে এতিয়া তেল দিছোঁ ইয়াত তেলটো গৰম হোৱাৰ পিছত শুকান জলকীয়া দালচেনি ইলাচি লং চবখিনি দি দিছোঁ এতিয়া দিম পিঁয়াজখিনি পিঁয়াজটো দি অকণমান ৰঙচুৱাকৈ লাৰি থাকিম আমি তাৰপিছত দিম আদা নহৰু পেষ্টখিনি জলকীয়াৰ লগত একেলগে এইখিনিও লৰাই থাকিম লৰাই অকণমান ৰঙচুৱা হ'ব দিম এতিয়া আমি দিম অকণমান জিৰা গুড়ি এয়া অকণমান জিৰা গুড়ি দিছোঁ আৰু অকণমান লাৰি দিছোঁ এতিয়া মাংসখিনিৰ কালাৰ অহাৰ কাৰণে আমি দিম কাশ্মীৰী গুড়া অকণমান আকৌ অকণমান লাৰি দিম এতিয়া আমি দিম মাংসখিনি গোটেই দি ধুনীয়াকৈ পানী নোহোৱাকৈ লাৰি দিম অকণমান পানীটো নোহোৱাৰ পিছত আমি দিম হালধি তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিম এইখিনি দুটাই দি আমি মাংসখিনি আকৌ লৰাই দিম
তাৰপিছত দিম আমি আলুখিনি দিয়াৰ পিছত আমি আকৌ লৰাই থাকিম এতিয়া ইয়াত এড কৰিম চিকেন মছলা চিকেন মছলাখিনি দি আকৌ অকণমান লৰাই থাকিম এতিয়া ইয়াত এড কৰিম পানী দি দিলোঁ অকণমান দি উতলিব দিম ধুনীয়াকৈ এতিয়া ইয়াত দিম অকণমান গৰম মছলা ইয়াক আজি মাংস নিদিওঁ ইয়াৰ খানা আছে আজি মাংস মাতো আৰু মোৰ মাংস নাই ইয়াক আজি মাংস নিদিওঁ দেই ই খানা খাব যাব আজি ভনী আৰু মোৰ মাংস হয় না তাই টিভি চাই আছে চাওক এই আমাৰ খানা আৰম্ভ আমাৰ দুটা মানুহ নাই আমি দুটা মাক জীয়েক আছোঁ গৰম আছে কেনেকুৱা বহুত টেষ্টি আছে টেষ্টি খাই দিয়া ধুনীয়াকৈ হোটেলতকৈ টেষ্টি হোটেলতকৈ টেষ্টি খাই লোৱা ন খাই পেলাই এই চাওক আমি দুটা খাই আছিলোঁ ন ই আহি তিনিটা হ'ল মানে কি হৈছে কচোন কথাটো কচোন ক এই তাত মানে খানাত ছাগলী মাংস দিছে খোৱা মানে যে খানাৰ নিমন্ত্ৰণ আছিল চবকে আছিল কিন্তু মাৰ মই নগ'লোঁ বিকজ অফ ঠাণ্ডা সি গৈছিল সি আৰু পাপাই গৈছিল সি ভাত খাব গৈছিল কিন্তু আকৌ পাইছিল মানে খাইছে মাছ খাইছে মাংস জোল খাইছে চাৰ খাইছে বুলি খাইছে
কিন্তু সেই মাংসটো মানে হেৰি পথাৰ মাংস আছিল সেইকাৰণে সি নাখালে মানে বেয়া পায় তো সেই ঘৰত আহি কিনে আৰু ভাত খাই আছে ডাইৰেক্ট ভাত লৈছে ই আহিয়ে ভাত লৈছে মাংস দেখা পায় হয়নে 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 এই ল'ৰা হয় আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে কিন্তু ভিডিঅ'বোৰ চবেই চাই মেছেজ পঠাই কিবা কৰে কিন্তু ছাবস্ক্ৰাইব কোনেও নকৰিব নোখোজে ছাবস্ক্ৰাইব কৰি দিব একো নহয়